মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভালে আছা নিশ্চয়? তোমালোকে পাঠটিৰ আগৰ কথাখিনি বুজি পাইছানে বাৰু? আজি আমি বাকী ৰোৱা কথাখিনি আলোচনা কৰিম। গতিকে তোমালোকে পৃষ্ঠা নম্বৰ 92লৈ মন কৰিবা। আদিম মানুহ কৃষক হৈ পৰিল আৰু তেওঁলোকে এটা নতুন জীৱন প্ৰণালী আৰম্ভ কৰিবলৈ ধৰিলে। এটা কথা বাৰু মন কৰিছানে? আদিম মানুহৰ জীৱ-জন্তুৰ লগত কিন্তু এটা সম্পৰ্ক আছিল। জীৱ-জন্তু চিকাৰ কৰি মঙহ খাইছিল। কিন্তু পিছলৈ চিকাৰলৈ গৈ জীৱ-জন্তুৰ পোৱালি বধ নকৰি লগতে ৰাখি লৈছিল। ক্ৰমান্বয়ে শান্ত প্ৰকৃতিৰ জন্তুবোৰ যেনে গৰু, ছাগলী, ভেড়া, গাহৰি আদি পুহিবলৈ লৈছিল আৰু লাহে লাহে আদিম মানুহ পশুপালক হৈ পৰিল। এটা কথা মন কৰিবা, কুকুৰ হয়তো মানুহৰ প্ৰথম পোহনীয়া জন্তু আছিল। প্ৰাপ্ত চিত্ৰবোৰৰ মতে কুকুৰে আদিম মানুহৰ চিকাৰত সহায় কৰিছিল আৰু ঘৰ পহৰা দিছিল। এই জীৱ-জন্তুৰ পৰা মঙহ, গাখীৰ আদি খাদ্য পোৱাৰ উপৰিও কৃষি আৰু যাতায়াতৰ কামতো আদিম মানুহে ব্যৱহাৰ কৰিছিল। অনুমান কৰা হয় যে আজিৰ পৰা প্ৰায় 12,000 মান বছৰৰ আগতেই খাদ্যশস্যৰ উৎপাদন আৰু জীৱ-জন্তু প্ৰতিপালনৰ কাম আৰম্ভ হৈছিল। ঘেঁহু আৰু বাৰ্লি সকলোতকৈ পুৰণি খাদ্যশস্য আছিল। জীৱ-জন্তুৰ ভিতৰত খাদ্য হিচাপে ভেড়া আৰু ছাগলীকে প্ৰথম প্ৰতিপালন কৰা হৈছিল। আদিম মানুহৰ আন এটি উল্লেখযোগ্য আৱিষ্কাৰ হ'ল চকা। চকাৰ আৱিষ্কাৰৰ বিষয়ে স্পষ্টকৈ ধাৰণা কৰিব নোৱাৰি। হয়তো গছৰ ঘূৰণীয়া আকৃতিৰ টুকুৰা কেতিয়াবা মাটিৰ ওপৰেদি বাগৰি যোৱা দেখিয়েই তাৰ পৰা চকাৰ প্ৰয়োজন আৰু ব্যৱহাৰৰ কথা আদিম মানুহৰ মনলৈ আহিছিল। চকাৰ আৱিষ্কাৰে কিন্তু আদিম মানুহৰ জীৱন ধাৰণৰ প্ৰণালী বহুতো আগুৱাই নিছিল। যাতায়াতৰ সুবিধা হ'ল, খেতিৰ ফচল বিভিন্ন গধুৰ বোজা কঢ়িয়াই যাব পৰা হ'ল আৰু মাটিৰ পাত্ৰ বনোৱাৰ ক্ষেত্ৰতো চকা ব্যৱহাৰ হ'ব ধৰিলে। কৃষিকাৰ্য আৰম্ভ কৰাৰ লগে লগে আদিম মানুহৰ এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ প্ৰয়োজনো নাইকিয়া হ'ল আৰু স্থায়ীভাৱে খেতিৰ কাষতে বসবাস কৰিবলৈ ল'লে। দলবদ্ধভাৱে বসবাস কৰাৰ ফলত মানুহৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হ'ল। এইদৰে কিছুমান পৰিয়াল দলবদ্ধভাৱে থাকি একোখন গাঁৱৰ সৃষ্টি কৰিছিল। প্ৰায়ে এনে বসতিসমূহ হ্ৰদ বা নদীৰ পাৰতহে আৰম্ভ কৰিছিল, কাৰণ মানুহ, জীৱ-জন্তু আৰু শস্য সকলোৰে বাবে পানী অপৰিহাৰ্য। পৃথিৱীৰ প্ৰায়বোৰ প্ৰাচীন সভ্যতা নদীৰ পাৰতেই গঢ় লৈ উঠা দেখা যায়। ওপৰৰ কথাখিনিৰ পৰা তোমালোকে নিশ্চয় গম পাইছা আদিম মানুহে কিদৰে লাহে লাহে উন্নত মানৰ জীৱন প্ৰণালীৰে জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰত্নতত্ত্ববিদসকলে সমলসমূহ অধ্যয়ন কৰি আমাক বহু নিৰ্ভৰযোগ্য তথ্য দিছে আৰু সেই তথ্যসমূহৰ আধাৰতেই আমি আদিম মানুহৰ জীৱন ধাৰণৰ বিভিন্ন আৱিষ্কাৰসমূহৰ বিষয়ে জানিব পাৰিছোঁ। আশা কৰোঁ পাঠটি তোমালোকৰ ভালদৰে বোধগম্য হৈছে। তলত কেইটামান প্ৰশ্ন দিছোঁ, ভাল ধৰণে আলোচিত বিষয়সমূহ পুনৰ শুনি বহীত উত্তৰ লিখিবা। প্ৰশ্ন নম্বৰ 1, আদিম মানুহে জীৱ-জন্তুসমূহক কি কামত ব্যৱহাৰ কৰিছিল? 2 নম্বৰ, চকাৰ আৱিষ্কাৰে আদিম মানুহক কি কামত সহায় কৰিছিল? 3, গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি সুবিধা হৈছিল? প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এই আলোচিত দিশসমূহ তোমালোকে ভালদৰে আকৌ এবাৰ 2টি খণ্ড যদি ভালকৈ শুনা, নিশ্চয় তোমালোকৰ বাবে অলপ সহজ হৈ পৰিব। আৰু এই পাঠটি আজি ইমানতে অন্ত পৰিল। অহাবাৰ আন এটি নতুন পাঠ লৈ আকৌ তোমালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।